গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মুন্না ভ্লগ 46 আকৌ এটা সুন্দৰ ধামালৰ ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ গাইজ। মোৰ একদম ফাটাফাটি ডিজাল আজিকালি আৰু মানে ভাল হ'ল, আপোনালোকে দোৱা কৰিছে যেন পাইছোঁ, সেইকাৰণে ভাল হৈ গ'ল। আৰু এটা মানে গাইজ মই আছোঁ আজি শিৱসাগৰত আজানফিৰ মাজাৰত, তো আহি পালোঁ। আপোনালোকক মই মানে ভিডিঅ'টো পাৰ্টকৈ দেখাই আছোঁ। ফাৰ্ষ্ট পাৰ্টটো দি দিছোঁ মই। ফাৰ্ষ্ট পাৰ্টটো যদি চোৱা নাই আপোনালোকে যাই কিনে মোক চাই ল'ব। আৰু মানে এইটো ছেকেণ্ড পাৰ্ট ভিডিঅ' হয়, আৰু এটা আছে থাৰ্ড পাৰ্ট লাষ্ট 3 দিনৰ কাৰণে আহিছিলোঁ শিৱসাগৰত। আৰু মানে একদম ধামাকা হৈছে ভিডিঅ'টো, আপোনালোকে যাওক আৰু চাওক। বলক এতিয়া আমি বেছি পলম কৰি নাথাকি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইবাৰ যাই আছোঁ আমি তো আজানফিৰ মাজাৰ, তো এইপিনে যাই আছোঁ। গাঁৱৰ ৰাস্তা হয়, তো চাওক আপোনালোকে, এয়া সৰু সৰু ৰাস্তা, তো সেইপিনে যাই আছোঁ। আৰু পুৰা বাছত মানুহ বহিয়ে আছে। আৰু এইটো ৰাহুল আমাৰ গান্ধী। আৰু চাওক এইবিলাক দোকান, আৰু এইটো মই এনেকৈ যাই আছোঁ তাত চেগাৰ, মানে মই এইকেইদিন চেগাৰৰ পোষ্টটো পাইছোঁ, তো তাৰ কাৰণে চেগাৰ পোষ্টটো লৈ লৈছোঁ। আৰু এইবিলাক গাড়ী চলাই আছে, চাওক কি নদী পাৰে পাৰে যাই আছোঁ। চাওক আপোনালোকে এইফালে পাছফালে নদী পানীটো সেউজীয়া হৈ গৈছে। চাওক সাগৰৰ পানী, এইটো সাগৰৰ পানী নিলে আমাৰ এইটো নতুন সাগৰ, এইটো সেউজীয়া। তো এইটো হৈছে আমাৰ নতুন পানী, চাওক সেউজীয়া হৈ গৈছে। আৰু পাছফালে মানে বেকগ্ৰাউণ্ডটো ভাল হৈছে, তাৰ ভিউটো আপোনালোকক দেখাই দিছোঁ। ভিউটোতো চাওক, মানুহবিলাক কাপোৰ মেলি দি থৈ দিছে। তো চাব ৰ'ব এক ছেকেণ্ড, গছবিলাকৰ কাৰণে দেখাই নাপায়, তো তেওঁ ট্ৰাই কৰিম মই দেখাবলৈ আপোনালোকক। তো চাওক এটা মজা ভিউ, এইটো এইখিনি চাওক ভিউটো আপোনালোকে। এনেকৈ মানে সৰু সৰু গলিৰে যাই আছোঁ, আৰু এই ভিউ, আৰু গাটো ধুবলৈ মানে পানীটো দেখা পাই কিনে গাটো ধুবলৈ মন গৈছে, কিন্তু কি ক'ম, উপায় নাই আৰু গাইজ, গা ধুবই নাপালোঁ। ৰাতিপুৱাই গা ধুই আহিছোঁ। তো চাওক এয়া এখন গাড়ী আহিলে মানে এখন গাড়ী ৰখিব লাগে। এইবিলাক ভিউ চাওক আপোনালোকে, আনলিমিটেড ভিউ, সেউজীয়া পথাৰ, সেউজীয়া মানে হালধীয়া পথাৰ হৈ আছে। এতিয়া মানে বেহাৰ ৰুইছে সৰিয়হ, তো তাৰ কাৰণে হালধীয়া হৈ আছে পথাৰখন। এইফালে বাৰু হালধীয়া হোৱা নাই। তো এইফালে চাওক এইবিলাক কবি চবি ৰুই দিছে মানুহবিলাকে, ছবি বুলি এনেকৈ কৈ দিছোঁ দিয়ক। তো চাওক পূৰা ৰুইছে। আৰু এনেকৈ মানে ইমান সৰু ৰাস্তা নাযায়, ইফালৰ পৰা এখন গাড়ী আহিলে মানে ইফালৰ পৰা এখন বাছখন যাব নোখোজে। তো চাওক এয়া ইমান সৰু ৰাস্তা, মানে এখন গাড়ী গ'লে এখন গাড়ী আহিব নোৱাৰে। তো চাওক আপোনাক দেখিছেই নহয়, এয়া কি ৰাস্তাৰে আমি অলপ যাই আছোঁ। চাইকেলেও চাইড নিদিয়ে, এই দাদা চাইড দিব। তো এই দেখিছেই আপোনালোকে, একদম খেৰ উৰাই লৈ গৈছে। চাওক গাইজ, কি সৰু ৰাস্তা, ডেঞ্জাৰ ৰাস্তা, ট্ৰেভেলিং কৰি আছোঁ আমি, ইমান সৰু ৰাস্তা। তো মাজাৰ পোৱাই নাই, আৰু মানে 5 কিলোমিটাৰ বাকী আছে। তো মাজাৰ পাম, আৰু মাজত আপোনালোকক লগ পাই আছোঁ। তো আপোনালোকৰ স্কিপ নকৰাকৈ চাই যাব। তো আৰু গাইজ আহি ফাইনেলি আমি পাই গ'লোঁ মানে মাজাৰ, আজানফিৰ মাজাৰ দৰগাহ। আৰু দেখিছে আপোনালোকে, এইখন মানে মুখ্য গেট, আৰু গেটখনৰ আমি সোমাব লাগিব, গাড়ী পাৰ্কিং কৰিব লাগিব, যিহেতু ভিতৰত এয়া এটা লিখা আছে আজানফিৰ দৰগাহ। আৰু এইখন মানে মুখ্য গেট, মেইন গেটখন এইখনে হৈছে। আৰু ইয়াতেও লেখা আছে হজৰত আজানগীৰ ৰছুলিল্লাহ সাল্লাল্লাহু, আৰু কিবা লিখা আছে পঢ়িব নাপালোঁ। আৰু মানে ফাইনেলি আহি পাই গ'লোঁ আমি। ইয়াতে দোকানবিলাক দেখিছে, এখনে দোকান আছে, আৰু এইখন গাড়ী আমাৰ পাৰ্কিং কৰি দিলোঁ তাতে। আৰু এখনে দোকান, তাতে মানে লুটি দিছে পইচাবিলাক। আৰু মানে চব মানুহবিলাক নুমি কিনে হলত গ'ল। আমাক এটা হল দিছে, 500 টকাত মানে যিমান মানুহ থাকে তাতে থাকিব পাৰিব। তো চব মানুহবিলাক হলত গ'ল। আৰু মই ফাৰ্ষ্ট পাৰ্ট ভিডিঅ'টো আপোনালোকক দি দিছোঁ, যদি চোৱা নাই চাই ল'ব আপোনালোকে। ফাৰ্ষ্ট পাৰ্টত উইন্স অফ হাজৰিকাৰ ভিডিঅ'টো দি দিছোঁ, আপোনালোকে জল্দি যাই কিনে চাই ল'ব। আমিও যাওঁ, এতিয়া বেছি পলম নকৰোঁ, বাছতে বহি থাকিব নোৱাৰোঁ। তো তাৰ কাৰণে হলত যাওঁ, ছেটিং কৰি লওঁ কাপোৰখিনি, আমি ক'ত থাকিব লাগে ক'ত থাকিব নালাগে। তো যাওঁ বলক, আমি এতিয়া হলত দেখাই আছোঁ আপোনালোকক। আৰু আহি পালোঁ ফাইনেলি, এইটো হল আমাৰ। আৰু মানে এইটো আজানফিৰ মাজাৰৰ ৰাতিৰ দৃশ্যটো আপোনালোকক চেক কৰোঁ, মজা লাগিছে, লাইটিং বঢ়িয়াকৈ কৰি থৈ দিছে। আৰু মানে কেমেৰা কোৱালিটি ইমান ভাল নহয়, কাৰণ মানে নিউ ইয়েৰ পৰি আছোঁ, তো তাৰ কাৰণে কেমেৰা কোৱালিটি ইমান ভালকৈ অহা নাই। আমি তাতে আছোঁ, দেখিছেই, এইটো বিল্ডিঙৰ তাতে আছোঁ। আৰু আগৰ ফালে দেখিছে আপোনালোকৰ লাইট, এয়া লাইট দি থৈ দিছে ইয়াতে পোহৰ হ'বলৈ। আৰু এইটো মানে মোৰ লগৰ ল'ৰা, এই মানে একেলগে থাকে, ইউটিউবত উঠিব বোলে, তাৰ কাৰণে মোৰ লগতে আছে। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মোৰ লগত আছে, মোৰ পিছে নাই গাইজ। আৰু চাওক এয়া আজানফিৰ মাজাৰ, কি ধুনীয়া লাগিছে, লাইটিং কৰি কিনে ভাল লগা কৰি থৈ দিছে। এতিয়া মানে গেটখন মাৰি থৈ দিছে, ৰাতি মানে খোলা নিদিয়ে গেট, আৰু ৰাতিপুৱা খোলা দি দিব গেটখন। তো তাৰ কাৰণে গেট এতিয়া ফুল কমপ্লিট বন্ধ, কোনো ভিতৰত যাব নোৱাৰে। আমাৰ ইয়াত ৰুমটোত বনোৱা হৈ আছে, আৰু গাড়ী আহি আছে, চাওক দুখন গাড়ী, 3খনমান গাড়ী হ'ল প্ৰায়। আৰু ইয়াতে দমকল আছে। তো এতিয়া ভাতকেইটা দেখাম আপোনালোকক, কেনেকৈ বনাইছে। তো চব্জি, আৰু এই ভাতটো হৈ গ'ল, তৰকাৰীটো তাতে আছে, তৰকাৰীটো নেদেখাব আপোনালোকক। তো এইটো ভাত, আৰু এইটো আমাৰ মৰমৰ বৌ, আমি বৌৰ কাৰণে আজি আহিবলৈ পাইছোঁ ইয়াতে। তো আমাৰ এইটো দাদা, সেইটো খুৰী,
আৰু চাওক এয়া ভাত হৈ গ'ল আমাৰ আৰু এতিয়া মানে খাব লাগিবতো আমি তো আমাৰ লগৰ মানুহবিলাক মাতি লৈ আহোঁ তাতে একেলগে খাম বহি কিনে আপোনালোকে ভিডিঅ'টো চাই দিয়ক আহি গ'লোঁ বহি লৈছোঁ আৰু এয়া ভাত বাঢ়িব ইয়াতে মানুহবিলাক বহুত হুলস্থুল এয়া ভাত বনাইছে আৰু মানুহবিলাকে খাই আছে তো গাইজ চব মানুহবিলাক ভাত খোৱাত বহি গ'ল আৰু এয়া ভাত আৰু ইয়াতে আঞ্জা ব্ৰইলাৰৰ ব্ৰইলাৰ নহয়তো লোকেল আঞ্জা হয় লোকেল চৰাই মানে আৰু এইফালে চাওক চব লোকেল আৰু এয়া পূৰা মানুহবিলাক বহি আছে আৰু ডিছ চিছ ভাগাই আছে মই ইয়াতে বহি ল'লোঁ আৰু ভাতকেইটা খাই লওঁ গাইজ ভাতকেইটা খাই আপোনালোকক লগ পাই আছোঁ অৱস্থা চাওক এইটো মোৰ ফক চেন হয় আৰু মানে এই তাৰ মুখত মাৰি দিব তো চাব ৰাতিপুৱা হ'ল আৰু আমি মানে শুই উঠিলোঁ জাষ্ট আৰু ৰাতি মানে টোপনিটোৱে বেয়া হ'ল তো ৰুম নল'লোঁ যিহেতু আৰু ইয়াতে মানে জানে বিভিন্ন ধৰণৰ মানুহ আহিছিলে কি ক'ম আৰু ব্ৰেকফাষ্টৰ কাৰণে আৰু পানী এটা আৰু ইয়াতে নিমখ আছে ৰাহুল কি এতিয়া উঠিছে নহয় আৰু চানি আৰু এই ভায়ে দুইটা খাই লৈছে আগে খাই লৈ কিনে ইয়াতে এতিয়া বহি আছে আকৌ বোলে ইয়াৰ পৰা খাব তো এইটো হৈছে দুটা ফ্ৰেণ্ড আৰু এয়া আৰু আমি য'ত আছিলোঁ এইখিনি ঠাইখিনিত আমি আহিছিলোঁ আৰু ইয়াতে এইবিলাক বেগ আমাৰ বেগ থোৱা আছে সেইটো মোৰ বেগটো আৰু বেছি দেৰি নাই আমি ইয়াৰ পৰা যাম আৰু বাছ আছে তাতে कदम बढ़ा ले हदों को मिटा ले आजा खाली पल में पीका घर तेरा तेरे बिन खाली आजा खाली पल में तेरे बिन खाली आजा গাইছ এয়া বেগবিলাক খোলা ইয়াতে লোডিং কৰি দি দিলোঁ আৰু এইটো মোৰ লাগেজ আৰু ইয়াতে চেণ্ডেল আছে আৰু ইয়াতে চানি আৰু মানে আমি এতিয়া আছোঁ বাছত আৰু যাম এতিয়া এটা পুখুৰী আছে কি পুখুৰী চানি এইটো নদী দিখৈ নৈ আছে আৰু তাতে যাম আৰু এখন দলং আছে আৰু নৈটো ভাল লাগে তো যাম তাতে আপোনালোক চাই দিয়ক দিখৈ নৈ কেনেকুৱা দেখাই আছোঁ আৰু মাজৰ মানে ভিতৰত নোসোমালোঁ কাৰণ সোমোৱালে মানে আমাৰ লেট হ'ল উঠাত তো তাৰ কাৰণে নোসোমালোঁ আমাৰ টাইম নাপালোঁ তো মাজৰ ভিডিঅ' আপোনালোক দেখাইছোঁ পাৰ্ট কৰি আৰু এইবিলাক যাম দিখৈ নৈ ভিডিঅ'টো আপোনালোক চাই দিয়ক ঠিক আছোঁ আমি এতিয়া যাই আছোঁ আৰু আমাৰ কাষতে আছে নদীটো আৰু আগত মানে এটা ভাল ভিউ আছে ভিউ পইণ্ট তো তালৈকে যাম আৰু ইহঁতক মানে লৈ আহিছোঁ লগত এইটো জোন চানিটো চিনি নাপায় এইটো ৰাহুল আৰু এইফালে খলপা সেইকাৰণে বাৰু ইয়াৰ নামটো বেলেগ আমি জগাই মানে মাতোঁ ভাল লাগে নামটো সেইকাৰণে মাতোঁ আলফা তো এতিয়া যাই আছোঁ তালৈকে আৰু মেইন ডেষ্টিনেশ্যন পোৱাই নাই তালৈকে যাই লৈ আপোনাৰ ভিডিঅ'টো চাই থাকক এইটো হৈছে দিখৈ নৈ আৰু এখন নাও আহি আছে এইফালৰ পৰা বহুত কুঁৱলী কাৰণ আপোনাক দেখা পোৱা নাই তো দেখাই দিছোঁ চাব চাওক কৰাই দিব গাড়ীখন এইটো আছিল দিখৈ নৈ আৰু ইয়াত মানে পানীটো নিলে বোলে চকু আজাৰ হ'লে কিবা হ'লে বেমাৰ হ'লে চ' ইয়াৰ পানীটোৱে চকুটো ধুই দিলে ভাল হয় মই ইয়াতে মানুহ এজন লগ পাইছিলোঁ দাদাজনক কৈ দিলে আৰু এইখন নাও দেখিছেনে দুখন একলগ কৰি কিনে ডাঙৰ নাও এখন বনাইছে আৰু ইয়াৰ পৰা মানুহ তালৈ পঠাই সিফালে এখন গাঁও আছে বোলে আৰু ইয়াতে আমি নাযাওঁ আৰু বেছিভাগ আৰু কুঁৱলী দেখিছেনে একো দেখা নাপায় সিটো পাৰে এইটো পাৰে এই পানীটো ভাল চাফা পানী আৰু পানীটো মানে বহুত ভাল বুলি কৈছে কিছুমান দাঁতৰ প্ৰব্লেম থাকিলেও মানে পানীটো খালে ভাল হৈ যায় কুলু কৰি দিলে আৰু মানুহবিলাক ইয়াতে পানী লৈ গৈ আছে বটলত ভৰাই লৈ যাই আছে আৰু এইফালে এখন নাও আছে পানীটো মানে সেউজীয়া টাইপ আপোনালোকক কালি মই দেখাইছিলোঁ পানীটো সেউজীয়া বুলি তো চাওক এইটো পানী আৰু এয়া আৰু আজানফিৰ মাজত আৰু আমাৰ দিখৈ নৈ নদীৰ ভিডিঅ' আপোনাৰ একেলগে দি দিছোঁ এইটো ছেকেণ্ড পাৰ্ট ভিডিঅ' হয় আৰু যদি ফাৰ্ষ্ট পাৰ্ট আপোনাৰ চব কাৰণে জল্দি যাই চাই ল'ব ফাৰ্ষ্ট পাৰ্টটো দি দিছোঁ আৰু এইবাৰ থাৰ্ড পাৰ্ট আছে ৰংঘৰ তলত একেলগে দি দিম মই আপোনালোকক যদি আপোনালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰা মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিবা লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা লগ পাম এটা নেক্সট ভিডিঅ'ত বাই